কি হলো তাই ঠেলি ঠেলি নিয়ে আছে কি হলো কি হলো ও ভাই কোন ফলে এই ভাই হত মই আৰু জিয়া থাকিব মন নাই অ কি কবে কমসে কম তো বিয়াখন পাতি তেতিয়া মানে মই মাইকেজন তহতে गजब बेइज्जती है ओए लहत की মই কালি ডেন্সাৰ হবন দেখিছো বে কি হবন যা কালি ৰাতি সাগৰ কি মজা খাবি কি মজা ফিলিংছ পাইছো বে মই আমাকো লৈ যাবি এদিন মান এই মই ৰাতিপুৱা উঠিহে গম পাইছো মাটিতে খাপি আছে বে বিছনাৰ পৰা পৰি কি দেখি তাই পাগল লাউৰা কি চাইছ ন কে ই এল ইয়াত এ লগাই দিলে কি হ'ব এই কি এইটো বেয়া কথা হয় বে এ বয় তেৰি তো তেৰি মেৰি বলা কি কৰি আছ এই নাই নে পঢ়ি আছো এই এখন পাত আৰু দাৰিও গজে সুদিয়ে পকিব হল আৰু এই নকবি মই কিনো বিয়া পাতি মে लहत की भात खाली नहीं तने की खालो की दी खाली कमी दी का कोनी दी खालियो हे पाक ओ लहत सुनछ न सुन ओ लहत सुनछ म फ्लिपकार्ट अवस्था रहछ सास न ओ लहत सुनछ माथे गेला सुना ना पानी এটা বুদ্ধি লগাও ৰ ও লাছ চাছ নাই ইফালে 40 জন মান গৈ আছে হাই গাইস আমাৰ ভিডিঅ'বোৰ চাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব এণ্ড লাইক কৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব গাইস যিমান পাৰে শেয়াৰ কৰিব পুৰা লাইকটো সোনকালে দিব লাইক আৰু শেয়াৰ কৰিব গাইস इसके द लाइक केला আহি যা কি হলো তাই ঠেলি কি কেলা দেখে হাঁ লাগি যায় দে কেনেকা কবিছে এই মই ৰাতি ভাই মই কেনেকা দি আহিলো দাৰি আদি